হেল্ল' গাইজ, গুড ইভিনিং। দেখিছেনে নাই বাৰু গৰমত ঘামি জামি কিবা হৈ গৈছোঁগৈ মানে। আপোনালোকৰ ফালে গৰম কেনেকুৱা? আৰু এইফালে দেখিছেনে হাবি, মানে ৰাস্তা কাষকেইটাত ইমান বেছি হাবি হৈছে। আৰু আমাৰ ফালে সাপো বহুত বেছি হৈছে কিন্তু দেই। সাপৰ পৰা মানে ক'তো যাব নোৱাৰি, যিকোনো এফালে ওলালে বহুত বেছি ভাবি চিন্তি যাব লাগিব মানে সাপৰ কাৰণে। এইফালে এই ৰাস্তাটোদি আমাৰ মামাহঁতৰ ঘৰলৈ সোমাই যায়। তাৰপিছতে মই পুখুৰী পাৰে আহি আছোঁ ন, মানে ৰ'দৰ পোহৰত সেউজীয়াখিনি উজ্জ্বলতাটো ইমানেই বেছি হৈছে, কিমান ধুনীয়া লাগিছে চাওকচোন এবাৰ পুখুৰীৰ পাৰটো। আমাৰ ঘৰৰ পৰা মাহীহঁতৰ ঘৰলৈ মানে বেছি দূৰ নহয়, 200-300 মিটাৰমান হ'ব, কিন্তু সেইকণ জেগাই কিমান ধুনীয়া দেখিছেনে। আচলতে আমাৰ যিহেতু গাঁৱলীয়া পৰিৱেশ ন, পুখুৰী চুখুৰীবিলাক এতিয়া বাৰিষা কালত আৰু এনেও ধুনীয়াই হ'ব। আৰু এই পুখুৰীকেইটাত যে এতিয়া ভেটফুলখিনি ওলোৱা নাই, কিন্তু পদুম ফুলৰ নিচিনাকৈ যেতিয়া ভেটফুলখিনি ফুলি থাকে ন, বহুত ধুনীয়া লাগে দেখিবলৈ। এতিয়া মেটেকা ফুলি আছে, বাট মোৰ কেমেৰাত ধৰা নাই মানে, সেই অলপ জিলিকিছে। কিমান ধুনীয়া লাগিছে চাওকচোন, সেউজীয়াখিনি মানে ৰ'দত কিমান বেছি উজ্জ্বলতাটো বাঢ়ি গৈছে। আৰু এইপিনেদি আহি মাহীহঁতৰ বাহনি তলতে বহিছোঁহি যেনে তেনে গৰমত। এয়া মাহাহঁত বহিয়ে আছে। আৰু মোক যে মহ আৰু চেৰেপা ইমান খাই নহয়, মই ক'তো শান্তিয়ে নাপাওঁ থাকি। আৰু গৰমতে যেনে তেনে আহি তাঁতখনত বহিছোঁহি। মাহীহঁতৰ ঘৰত মানে মই তাঁত ববলৈ আহিছোঁ।